নিপা বৰাৰ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি শিকিম কেনেকৈ অতি সোৱাদজনক কলপচলাৰ ভাজি বনাব পাৰি। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া পচলা ভাজি বনাবৰ কাৰণে মই এটুকুৰা পচলা কাটি আনি থৈছোঁ। তাৰ লগত লাগিব আপোনাৰ আদা, নহৰু আৰু পচলাৰ পৰিমাণ অনুসৰি পিঁয়াজ এটা আৰু আলু, লাগিব কেইটামান কেঁচা জলকীয়া আৰু ইলাচি, লং, ডালচেনি, জালুক আৰু অকণমান লাগিব জিৰা গুড়া। শেষত আপোনাৰ মানে সেইটো দিব লাগিব। ঠিক আছে, এইখিনি মই যোগাৰ কৰি ল'লোঁ আৰু এইখিনি যোগাৰ কৰি লোৱাৰ পিছত এতিয়া মই পচলাকণ মিহি মিহিকৈ কাটিছোঁ। এনেকৈ খুব সুন্দৰকৈ মিহি মিহিকৈ কাটি ল'ব লাগিব। মিহি মিহিকৈ কাটি আপুনি এইখিনি নিমখেৰে হাতেৰে এনেকৈ কাটি লৈ নিমখেৰে এইখিনি মোহাৰিব লাগিব, খুব মোহাৰিব লাগিব। এতিয়া নিমখে মোহাৰি লৈ মই এইখিনি নিমখৰ পানীত 15 মিনিটমান তিয়াই থ'ব লাগিব, কাৰণ নিমখৰ পানীটোৱে পচলাখন কোমলাই পেলাব। কোমলাই পেলোৱাৰ পাছত সেইখিনি মই ৰান্ধিবলৈ আৰম্ভ কৰিম। এয়া মই কাটিছোঁ, কাটি লৈ পেলাই এতিয়া মই এয়া নিমখৰ পানীত সানিম। 15 মিনিটমান মই ৰাখি থ'ম। এয়া দেখিছেনে, মই 15 মিনিট ইমান ধুনীয়াকৈ হাত দুখনে মিহি মিহিকৈ সানি পেলালোঁ আৰু ৰখাই থ'লোঁ। এনেকুৱা এটা কালাৰ হৈ গৈছে 15 মিনিট। হাত ধুনীয়াকৈ ধুই ল'বই আৰু সকলোৱে। এয়া 15 মিনিট থোৱাৰ পাছত মোৰ এয়া আৰম্ভ কৰিবলৈ ভাজি বনোৱা আৰম্ভ কৰিবলৈ হৈ গ'ল সময়। এয়া মই পচলাখিনি নিমখত যে তিয়াই থৈছিলোঁ, এয়া 15 মিনিট হৈ গ'ল। এয়া আলু তাৰ ওপৰত মিহি মিহিকৈ কাটি দিছোঁ। মিহি মিহিকৈ আলুটো এইকাৰণেই কাটিব লাগে, আলুটো মিক্স হৈ যাব পচলাৰ ভাজিখনত, তেতিয়া ভাল লাগিব। মই ভাজি বনাবলৈ আৰম্ভ কৰিছোঁ। কেৰাহী গৰম হ'ল, মই তেল দিছোঁ। তেল সৰহকৈ আৰু ভাজিৰ পৰিমাণ যিমান, পচলা ভাজি অকণমান তেল দিছোঁ সোৱাদ লাগিবৰ কাৰণে। তেল গৰম হওক, তেল গৰম হৈছে নাই চাব লাগিব। চাওক, কেৰাহী গৰম হ'ল, মই তেল দিলোঁ কেৰাহীত। গৰম হোৱালৈকে এয়া আকৌ পুনৰবাৰ আপোনালোকক দেখাইছোঁ। এয়া মই জালুক আৰু আদা, নহৰু এটা মিশ্ৰণ কৰি লৈছোঁ। পাঁচফোৰণ, জলকীয়া, লং, ইলাচি, জালুক, আদা, নহৰু আৰু অকণমান জিৰা গুড়ি, হালধি। ঠিক আছে, এয়া মই তেল গৰম হ'ল। এয়া তেল গৰম হোৱাৰ কাৰণে মই প্ৰথমে পাঁচফোৰণকেইটা দি দিছোঁ। তেল গৰম হ'ল, মই প্ৰথমে তেলটো মাৰোঁতে অকল পাঁচফোৰণহে দিছোঁ। পিঁয়াজ যে মই এটা লৈছিলোঁ, তাৰে মই অকণমান কাটি দিছোঁ মাত্ৰ। পিঁয়াজটো কাৰণ মই এতিয়া নিদিওঁ, তেলত অকণমানহে দিছোঁ। এয়া দেখিছে, ঠিক আছে। মই ইয়াত পচলা দিলোঁ, সুন্দৰ গোন্ধ ওলাইছে। এয়া মই পচলা দি দিলোঁ, দেখিছে, পচলা দিছোঁ। বাকীবোৰ মই অলপ পিছেহে দিম, টেষ্টটো তেতিয়াহে উঠিব। এয়া মই তেলখিনি মিহলাই ল'লোঁ পচলাখনত। ঠিক আছে, মই এতিয়াহে মই মিহি মিহিকৈ পিঁয়াজ, গোটেই যিটো পিঁয়াজ মই ভাজিখিনি পৰিমাণে লৈছিলোঁ, পিঁয়াজখিনি কাটি দিম। পিঁয়াজৰ ৰসটো আৰু পচলাৰ ৰসটো একেলগে ওলাওক, তেতিয়া ভাল লাগিব। আপোনালোকে সকলোৱে পচলা খাই গম পাওঁ, তথাপিও মোৰ ধৰণেৰে অকণমান বনাই খাব, তাৰপাছত আপোনালোকে কমেণ্ট কৰিব। অতি সুন্দৰ আৰু ইমান সোৱাদ লাগে। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আপোনালোকে মোৰ ষ্টাইলত বনাই চাবচোন, কিমান টেষ্ট লাগিব। এয়া চাওক, মই পিঁয়াজটো এতিয়া ধুনীয়াকৈ ইয়াৰ ভাজিখিনিৰ মাজলৈ সুমুৱাই দিলোঁ। ঠিক আছে, এয়া অকণমান সময় এতিয়া মই এখন ঢাকনাৰে দিম। ফ্ৰাই হ'ল, এতিয়া মই হালধিটো পাছত দিম। ঠিক, এতিয়া 2 মিনিটমান অকণমান ঢাকনা দি দিম আৰু জুইটো কমাই দিম। ঠিক আছে, 2 মিনিটমান এনেদৰে থাকক। এয়া 2 মিনিটৰ পাছত মই পুনৰ ঢাকনাখন আঁতৰাই এপাক লৰাই চাইছোঁ।
সুন্দৰকৈ বস্তুখিনি পচলাখিনি একদম গলি গৈছে চাওক হাতেৰে মোহাৰি নিমখ দি গৈছিলোঁ যে আৰু এয়া জিৰাৰ গুড়ি এচামুচ ভাজিৰ পৰিমাণে খুব বেছি দিব নালাগে মই সৰু চামুচেৰে প্লাষ্টিকৰ চামুচ এখনেৰে অকণমান দিছোঁ ঠিক আছে আৰু জলকীয়া মই যি ধৰণে আপোনালোকে যেনেকৈ জ্বলা যোনে যিমান খায় আৰু তেনেকুৱাকৈ মই এইটো ষ্টাইলতে কাটি দিছোঁ জাষ্ট কেঁচা জলকীয়াৰ চেণ্টটো আহিবৰ কাৰণে এইখিনি পুনৰ মই লৰাই দিছোঁ আৰু এনেদৰেই আপোনালোকে 1 মিনিট 2 মিনিটৰ অন্তৰে অন্তৰে জুইটো কমাই লৰাই থাকিব লাগিব এয়া মই 2 মিনিটৰ অন্তৰে অন্তৰে 3বাৰ লৰোৱা হ'ল এতিয়া মই অকণমান হালধি দিম হালধিৰ পৰিমাণ বেছি দিব নালাগে চাব আৰু যোনে যেনে ধৰণে দিয়ে এইটো কথা নাই মই যেনিবা অকণমান কমাই দিছোঁ হালধি কাৰণ ঘৰৰ হালধি অকণমান দিলেই হয় দেখিছেনে পচলাখিনি কিমান ধুনীয়াকৈ গলি গৈছে নিমখে আগতীয়াকৈ মাৰি থোৱাৰ কাৰণে আৰু হেতাখন এনেধৰণে অকণমান মাৰি দিছোঁ ঠিক আছে আৰু মই এতিয়া এই আদা নহৰু আৰু ইলাচি লং এই দালচেনি এই মিশ্ৰণটো অলপ ধুনীয়াকৈ দি দিছোঁ দি দিছোঁ আৰু কেনে সুন্দৰ মানে গোন্ধ ওলাইছে নহয় গোন্ধতে খাওঁ খাওঁ লাগিছে যেন মাংসহে বনাই আছোঁ এনে সুন্দৰ গোন্ধ ওলাইছে এয়া দেখিছে ৰংটো সুন্দৰ হৈছে আৰু মই এনেদৰে 2 মিনিটৰ অন্তৰে অন্তৰে হোৱাৰ মুহূৰ্তলৈকে হেৰি কৰিছোঁ ঠিক আছে মই ঢাকনা দি দিছোঁ অকণমান এয়া মোৰ ভাজি প্ৰায় হৈছে দেখিছেনে কিমান সুন্দৰ ৰং আৰু চাওক পচলাখিনি কেনেধৰণে মিহি গলি গ'ল ইয়াত কোনো মানে পচলাৰ আপোনাৰ শুকান নকৰিব অলপ গ্ৰেভি টাইপত ৰাখিব এয়া চাওক কিমান সুন্দৰ গোন্ধ ওলাইছে আদা নহৰু গৰম মছলা সকলোৰে মিশ্ৰণ হৈ ঠিক আছে এয়া ভাজি হৈ গ'ল মই গেছ বন্ধ কৰি দিছোঁ আৰু আপোনালোকলৈ এয়া ভাজি আগবঢ়াইছোঁ আপোনালোকে খাব আৰু খাই সকলোৱে মোৰ ধৰণৰে সোৱাদ ল'ব এয়া এনেধৰণে সোৱাদ লওক সকলোলৈ আগবঢ়ালোঁ